বেৰোজগাৰ জীৱনটোত এনি টাইম ফ্ৰী থকাৰ পিছতো অলপমান বিজি সময় উলিয়াই আমি দুয়ো পালোহি আমাৰ ঘৰৰ পৰা 1.5 কুৰিমান দূৰত থকা আপেল পাৰ্ক। ভিতৰত সোমাই দেখো যে এজন খৰিকটীয়াই এখন ট্ৰেক্টৰ লৈ ঘাঁহ কাটি আছে। গছৰ উমাল বুকুৰ ছাঁহৰ তলত ঠাণ্ডা ফিল লৈ থাকোঁতেই দেখা পাওঁ এখন ফুল চাইজ নাজানো দেই এনেই উস্তাদিটো মাৰি নিদি তাৰ পৰা আহি থাকোঁতেই কিবা গাত দীঘল ঠেঙীয়া পৰা যেন ফিল কৰোঁ। ৰ'দো দিছে, বৰষুণো দিছে, খৰাহিয়ালৰ বিয়া পাতিছে বুলি ভাবি থাকোঁতেই দেখা পাওঁ যে ইয়াত তেলৰ পাইপ ফাটি পানী লিক কৰি আছে। কি ইমান ধুনীয়া পাৰ্কখনত ইমান ডাঙৰ ভুল কেনেকৈ? তাৰ পিছত গম পাওঁ যে আমাৰ পিয়াহত থকা বস্ত্ৰবোৰক ৰ'দৰ পৰা বচাবলৈ খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। পানীৰ ভোক মাৰি যদি আপোনাৰ খাদ্যৰ পিয়া লাগে তেনেহ'লে ইয়াত তাৰো ব্যৱস্থা কৰা হৈছে। পিছে খালী পকেটটোত বেছি জোৰ দি নাথাকোঁ, কাৰণ ফাটি গ'লেও চিলাবলৈ পইচাৰেই প্ৰয়োজন। তাৰ পিছত আহি দেখোঁ এচাম যুৱকে পানীত কিবাহৰ সন্ধানত পেডেল মাৰি ফুৰিছে। তাকেই দেখি তেওঁলোকৰ সন্ধান কাৰ্যত সহায় কৰিবলৈ তাইৰো খুব মন গ'ল আৰু মোক জোৰ কৰিবলৈ। কি চলোৱা? চাইকেল? ভাইটি চাইকেলখন চলাবা আকৌ ঘৰত গৈ। বাৰে বাৰে জোৰ কৰি থকা দেখি মোৰ ভিতৰত থকা মেইলিগ জাগি উঠিল আৰু মই ক'লো ব'ল এতিয়াই ঘৰলৈ, কিন্তু তাৰ আগত একবাৰ চলাই ল। তাৰ পিছত ওলালো দুয়ো ৰঙা নীলা বস্ত্ৰ পৰিধান কৰি সন্ধান কাৰ্যত ভাগ ল'বলৈ। সন্ধান কাৰ্যত লিপ্ত হোৱাৰ অলপ সময়ৰ পাছত ফিল কৰোঁ যে চানে কিছটো অলপ বেছি জোৰকৈ দিবলৈ ধৰিছে। উত্তেজনাত ডুব নগৈ ময়ো কিবা উল্টা চিধা কাম কৰাৰ আগতে ক'লা আমক চিন্তি ঘৰলৈ বুলি ৰাওনা হৈ সেই ঠাইডোখৰৰ পৰা নিজকে ডিলিট মাৰি ঘৰৰ ৰিচাইকেল বিনত ভৰাই দিলোঁ।